দিছনে নাই কি বস্তু চেনিটাইজাৰ সেন্টিলাইজাৰ নাই দিয়া দিল নহলে কৰোণা হ'ব দে দি লওঁ দে ইয়াতে দি লওঁ দে অকণমান ঐ দাদা এই গৰুটোক লৈ যাহি মাস্কখন পিন্ধি ল কৰোণা হ'ব এখন চাওঁ পিন্ধাই দিওঁ হৈছে হৈছে এই পাত কেইটামান ভৰাই দিছোঁ খাই থাক চেনিটাইজাৰ দিয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা হেৰ নেখাও কিয় খা গৰু এই মাছখন খুলি দে বুজিছা নাই সেইখন পিন্ধাই দিলে কেনেকে খাব আৰু সেয়া কি হে সেয়া কি চানাত থেকেৰা দেখোন নাই কেৰেলা দুটুকুৰ হে চিপছৰ জাত এই পাহৰি গৈছিলোঁ ৰখ খুলি দিওঁ আৰু চিপছৰ কথা কলি যে তই কালি বজাৰলৈ গ'লো ইমান ডাঙৰ কেৰেলা এটা আনিলোঁ আৰে এটুকুৰ ঘৰৰ এটুকুৰ গৰুৰ এয়া দেখিছ নাই চাবলৈ নাই মানুহে খাবলৈ নাই আকৌ তই হেৰি কথা কৈছ যেনে তেনে লাওজোপা ঘৰত আছিলে কাৰণে লাওকেইটা খাই আছ হে লাও খা বেঙেনা খা থেকেৰা চেকেৰা একো নাই এবাৰ বেঙেনা খা লাও খা কেৰেলা খা কি কৈছ গৰুজনী নোৱাই ধুৱাই বেয়া দিবলৈ আহিছোঁ হেৰি নহয় বিহু মাৰিবলৈ যাব লাগিছিল নহয় সেই বিহু মাৰিব লাগিব বা বিহু মাৰিবি ৰাস্তাত মাৰিলে পুলিচে টিকাকৰণ দি আছে এই ক'ত ৰাস্তাত এই আমাৰ জেগা আছে এই বাঙাললৈ যাবি আকৌ মজা হ'ব ইহঁতক কৈছ নাই সিহঁতক কৈছ নাই কৈছো সিহঁতে গা পা ধুই আহিম বুলি কৈছে তয়ো যা গা ধুই আগে মই এই ল'ৰালৈ কৈছোঁ মই গৰুজনী দি পেলাই গাটো ধুওঁগে মোৰ গৰুজনী বান্ধি আহিলে গাটো ধুই লওঁগে তই ধুই ল হ'ব গৰু বিহুৰ গধূলি হুঁচৰি গাওঁ দাদা মেইন মালটো দিছনে নাই কি বস্তু চেনিটাইজাৰ চেনিটাইজাৰ নাই দিয়া দিল নহলে কৰোণা হ'ব মই অলপ দি দিছো ধুই ল বেছিকে দিলি নাযায়তো মিলাই ল নেখাবি আকৌ দেৰা গৈছে গাত কৰোণা মৰি গৈছে চাগে নাই পোৱালি মৰি আন্ধাৰ হৈ গ'ল গাড়ী খুলিলো আৰু আজি ঘৰতে ক'ত যাওঁ তইহে গৰু আনিবলৈ যাওঁ মই ইমান ৰাতি গৰু আনিবলৈ যাওঁ যে কাৰণটো কি এই নকবি আৰু এৰা দিনৰ কাৰণত বিহু মাৰি থাকোঁতে দেৰি হ'ল মাইকী এনেকুৱা কৰি আছে মুখখন একেবাৰে এই যি কালি এৰা দেৰি হ'ল আজি পিটন খাওঁ নেকি ঠিক নাই বিহুৰ দিনাখন থাক তই বৰ মই যাওঁ ক'ত যাওঁ গৰু আনিবলৈ যাওঁ আজি দেৰি হ'ল বহুত দেৰি হৈ গ'ল এই দিনৰ কাৰণত বিহু মাৰি থাকোঁতে মুঠতে একদম বেয়া গালি শুনি আছোঁ তই থাক মই যাওঁ মাখিয়তী মেইন মালটো দিছনে নাই কি আকৌ চেনিটাইজাৰ দি ল নহ'লে কৰোণাই পাব এই এডাল আৰু একেটা কথাকে অথনিও চেনিটাইজাৰৰ কথা এতিয়াও চেনিটাইজাৰ চিঞৰি আছোঁ মই এইফালে ঘৰত এৰা পিটন খাবলৈ বাকী তই কৈ থাক এডাল মানে কেতিয়া আহিব আহিব ৰ সি অকণ আগত গৰু আনিবলৈ গৈছেহে ঘৰত দেখা নাই ঘৈণীয়েকে কিমান বকি আছে ভিতৰতে শুনচোন শুনিলে দিব আমাকো দুইটা আছে দেখোন ভালেই হ'ল দে তই আহিলি আজি অকণ দেৰিয়ে হৈ গ'ল আৰু বুজিছ কিয় অচল দেখোনতো পাইছোৱেই সেই তাৰ বাদে মালটো আনিছ নাই মই আকৌ তই কিবা যোগাৰ কৰিছ বুলি আহিছিলো এটা কথা লগাও 12টা বজাতে পঠালো লাইন ধৰি মাৰি নাপালে 5টা বজাত বন্ধ কৰি দিলে গৈয়ে নাপালে ইমান ভিৰ বোলে মানুহৰ ৰাম আজি খোলা দিছিলে মোক মুখীয়া ঘৰতে থাকিল কৰ বৰ বেয়া লাগিছে মই আকৌ এনেই আশা পাতি থাকিলো তহঁতৰ ওপৰত যা চানাখনকে বনাকে যা মেইন মালটো পালি ৰে নাই আৰে
এই মালটো ক'ৰ পৰা টপকিল বে এই চেনিটাইজাৰ এইটো দিনটো খালি চেনিটাইজাৰ মাৰি দিব এইটো অকল খাবলৈ পোৱা নাই সিহঁতক মাতি পেলাই এতিয়া আৰু হেই ৰ মালটোতো পোৱাই নাই তই এটিকে খা আকৌ গমেই নাপাওঁ 80% এলকহল থাকে পানীৰ লগত মিলাই খাই দিম আৰু হয়তো ঐ ভালেই হ'লে চাহ পটাপট ভিতৰৰ পৰা এই যোগাৰটো লৈ আন যা কি আছে ভিতৰত কি আছে লৈ আন পটককৈ যা যা জাৰটো আৰু সেই 4টা গিলাচ আৰু গুটি যে তিয়াই দিছিলি লৈ আগে যা আহা বক বক তলত বক বক আহ মই যাওঁ বৈ এতিয়া বহ মই কিবা লৈ আহোঁগৈ কিন্তু দুটা পিঁয়াজ জলকীয়া কাটি একদম মজাকৈ লৈ আহিম নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আপোনালোকে আমাৰ আহিব লগা ভিডিঅ'সমূহ পোনপ্ৰথমে পায়। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ ফেচবুক পেজটো লাইক কৰা নাই তেতিয়াহ'লে ফেচবুকত গৈ কমেডি আউটপোষ্ট চাৰ্চ কৰি আপোনালোকে আমাৰ পেজটো লাইক কৰিব পাৰিব। আৰু এই ভিডিঅ'টো কেৱল হাস্যৰসৰ বাবে ইয়াত আমি চেনিটাইজাৰ খোৱা ঘটনাটো যাতে আপোনালোকে ঘৰত কেতিয়াও ট্ৰাই নকৰে। ধন্যবাদ।